হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা পায়সৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। যিহেতু পায়স বনাবলৈ সকলোৱে জানে, তথাপিও মই অলপ বেলেগ ধৰণে পায়স বনাম। ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পায়স বনাবলৈ প্ৰথমতে গেছত কেৰাহী এখন পাতি লৈছোঁ। এয়া কেৰাহী গৰম হৈ গ'ল। এতিয়া ঘিউ এচামুচ কেৰাহীত ঢালি দিছোঁ। এয়া ঘিউ গৰম হৈ গ'ল। এতিয়া প্লেট এখনত কেঁচা বাদাম আৰু কিচমিচ অলপ লৈছোঁ। এইখিনি ঘিউত ভালকৈ ভাজি ল'ম। বাদাম আৰু কিচমিচখিনি মচমচীয়া হোৱালৈকে ভাজি থাকিম। এইটো প্ৰচেছ সম্পূৰ্ণ অপশ্যনেল হয়। আপোনালোকে কাজু বাদাম, কেঁচা বাদাম, কিচমিচ এইবোৰ নভজাকৈও দিব পাৰিব। কাজু, কিচমিচ, কেঁচা বাদাম নিদিয়াকৈও পায়স খাবলৈ ধুনীয়া হয়। এয়া বাদাম আৰু কিচমিচখিনি ভাজি হৈ গ'ল। এতিয়া মই বাদামখিনি কাঢ়ি লওঁ। এতিয়া এইখিনি ঘিউতে গাখীৰখিনি ঢালি দিম। পায়স বনাবলৈ মই 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি ভালকৈ লৰাই ল'ম। গাখীৰ লৰাই হৈ গ'ল। এতিয়া তেজপাত দুখিলা গাখীৰত ঢালি দিছোঁ। এয়া গাখীৰখিনি উতলিব ধৰিছে। গাখীৰখিনি 5 মিনিটমানলৈকে উতলিবলৈ দিম। গাখীৰখিনি ভালকৈ উতলাৰ পিছত মই আগতীয়াকৈ চাউল তিয়াই থৈছিলোঁ। এয়া তিয়াই থোৱা চাউল 200 গ্ৰাম গাখীৰত ঢালি দিছোঁ। এতিয়া চাউলখিনিৰ লগত গাখীৰখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া চাউলখিনি গাখীৰৰ লগত 15 পৰা 20 মিনিটমানলৈকে সিজিবলৈ দিম। এতিয়া ইলাচি দুটা গাখীৰত ঢালি দিছোঁ। ইলাচিৰ গোন্ধটো পায়সত বহুত ভাল লাগে। এতিয়া ভাজি থোৱা বাদাম আৰু কিচমিচখিনি গাখীৰত ঢালি দিছোঁ। এতিয়া চেনি 200 গ্ৰাম গাখীৰত ঢালি দিছোঁ। চেনি আপোনালোকে সোৱাদ অনুসৰি কম বা বেছি ল'ব পাৰে। চেনিখিনি দিয়াৰ পিছত গাখীৰখিনিৰ লগত ভালকৈ চেনিখিনি মিক্স কৰি ল'ম। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰিব পাৰে। গাখীৰত চাউলখিনি দিয়াৰ পিছত আপোনালোকে এটা কথা মন কৰিব, গেছৰ ষ্টিমটো ল' কৰি আপোনালোকে চাউলখিনি মাজে মাজে লৰাই থাকিব, নহ'লে কেৰাহীত লাগি যোৱাৰ চান্স থাকে। চাউলখিনি ভালকৈ সিজাৰ পিছতে মোৰ পায়স ৰেডি হৈ যাব। এয়া চাউল সিজিছে আৰু অলপ সময় পিছতে মোৰ পায়স ৰেডি হৈ যাব। গাখীৰখিনি লাহে লাহে ডাঠ হৈ আহিছে আৰু মোৰ পায়সো প্ৰায় ৰেডি হৈ গৈছে। আৰু 2 মিনিটমান উতলাৰ পিছতে মই গেছটো বন্ধ কৰি দিম। এয়া ৰেডি হৈ গ'ল মোৰ পায়স। মই এতিয়া গেছটো বন্ধ কৰি দিছোঁ। এতিয়া ট্ৰে এখনত দুটা বাতি লৈছোঁ। বাতি দুটাত পায়সখিনি ঢালি যাম। পায়সৰ বাতি দুটাত কেঁচা বাদাম আৰু কিচমিচ দি সজাই লৈছোঁ আৰু লগতে চেৰি দুটামানো দি দিছোঁ, যাতে দেখিবলৈ পায়সৰ বাতিটো ধুনীয়া হয়। এয়া ৰেডি হৈ গ'ল মোৰ পায়স। আপোনালোকেও ট্ৰাই কৰি চাবচোন ৰেচিপিটো। যদি ভিডিঅ'টো ভাল লাগে, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।